এক শোকাবহ ঘটনা বিদ্যুৎপৃষ্ট হৈ করুণ মৃত্যু ডাক্তৰ রুপ্লিন ৰংপিপিৰ ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ চিকিৎসকগৰাকী পশ্চিম কাৰ্বি আংলং উমপানাই খণ্ড প্ৰাথমিক চিকিৎসালয় অন্তৰ্গত ক্ৰকেংডাঙত কৰ্মৰত আছিল চিকিৎসকগৰাকী পুনৰ উল্লেখ কৰিছোঁ পশ্চিম কাৰ্বি আংলঙত শোকাবহ ঘটনা পশ্চিম কাৰ্বি আংলঙৰ উমপানাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত ক্ৰকেংডাঙত কৰ্মৰত ডাক্তৰ রুপ্লিন ৰংপিপিৰ মৃত্যু বিদ্যুৎপৃষ্ট হৈ শোকাবহ মৃত্যুক আঁকোৱালি লয় চিকিৎসকগৰাকীয়ে বিদ্যুৎপৃষ্ট হৈ করুণ মৃত্যু সাৱটি লোৱা চিকিৎসকগৰাকী ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ এই শোকাবহ ঘটনাৰ সন্মুখীন হয় ইতিমধ্যে সমগ্ৰ পাহাৰীয়া জিলাতেই শোকৰ ছাঁ পৰিছে পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত শোকৰ ছাঁ পৰিছে এগৰাকী চিকিৎসক রুপ্লিন ৰংপিপিৰ এক শোকাবহ ঘটনাত মৃত্যুমুখত পৰে বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰিছে ডক্টৰ রুপ্লিন ৰংপিপি পশ্চিম কাৰ্বি আংলং উমপানাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত ক্ৰকেংডাঙত কৰ্মৰত আছিল চিকিৎসকগৰাকীয়ে ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হয় চিকিৎসকগৰাকী এগৰাকী জনপ্ৰিয় ইউটিউবাৰো আছিল রুপ্লিন ডায়েৰিজ হিচাপেও জনপ্ৰিয় আছিল ডাক্তৰ রুপ্লিন ৰংপিপি এক শোকাবহ ঘটনা পশ্চিম কাৰ্বি আংলঙত ডংকামুকামত পশ্চিম কাৰ্বি আংলঙৰ উমপানাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত ক্ৰকেংডাঙত কৰ্মৰত